ধুবুৰী জিলাত BN কলেজখন নামনি অসমৰ ভিতৰত আটাইতকৈ পুৰণি আৰু ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নহয়নে? যদি হয় তেনেহলে ধুবুৰী জিলাত এখনো বিশ্ববিদ্যালয় নথকা অৱস্থাত ধুবুৰী BN কলেজখন এখনি পূৰ্ণ পৰ্যায়ত বিশ্ববিদ্যালয় উন্নত কৰা হ'বনে? যদি হয় তেনেহলে এই কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব? আসলে বিষয়টো সাবজেক্টৰ লগত নাই, তথাপি মহিলা সদস্য স্যার বিষয়টো উচ্চ শিক্ষাৰ সৈতে জড়িত। ঠিক আছে, ইয়াতে আপোনাৰ যিটো কুৱেশ্যন আছিলে কুৱেশ্যনৰ লগত ৰিলেশ্যন নাই, তথাপি মিনিষ্টাৰ প্লিজ, মহিলা যিহেতু কৈছে। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰত্যেকখন জিলাত এখন বিশ্ববিদ্যালয় হ'ব। আমাৰ সংকল্প পত্ৰটো উল্লেখ কৰা আছিলে যে প্ৰত্যেকখন জিলাত এখন সংকল্প পত্ৰ হ'ব। নিশ্চিতভাৱে ধুবুৰী জিলাত এখন বিশ্ববিদ্যালয় হ'ব, কিন্তু ধুবুৰী জিলাত বহুকেইটা সমষ্টি আছে, সকলো বিধায়কৰ লগত কথা পাতিব লাগিব, তাৰ পাছতহে আমি এটা সিদ্ধান্তত যাব পাৰিম। তাৰ পাছত তাত আন্তঃগাঁথনি, মাটি, এই বহুতখিনি কথা, যাতায়াত, যোগাযোগ এইখিনি চাব লাগিব। মই সকলো বিধায়কৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। থেংক ইউ। আব্দুর রহিম আহমেদ। অধ্যক্ষ মহোদয়, শিক্ষাৰ লগত আমাৰ বিশেষকৈ ছাৰ এই ভেঞ্চাৰ প্ৰতিষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰাক লৈ ছাৰ কেইবাবাৰো আইন সংশোধন কৰা হ'ল, আমি সকলোৱে জানো ছাৰ। কিন্তু অতি শেহতীয়াকৈ 25 চনত যিটো এমেণ্ডমেণ্ট কৰা হ'ল ছাৰ, ইয়াতে অত্যন্ত দুৰ্ভাগ্যজনক কথা ছাৰ, আমি সকলোৱে জানো যে এই ভেঞ্চাৰ প্ৰতিষ্ঠানসমূহ তেওঁলোকে নিজে লিখা পঢ়া কৰি ৰাইজৰ পৰা এইবোৰ জানো, সেইখিনিতো জানে ছাৰ। গতিকে মোৰ কথাটো হ'লেই আমাৰ 25 চনৰ এই এমেণ্ডমেণ্টটো আমি ছাৰ নতুনকৈ আকৌ এবাৰ এমেণ্ডমেণ্ট কৰি, কাৰণ তেওঁলোক দীৰ্ঘদিনৰ অভিজ্ঞতা, এই শিক্ষকসকলৰ দীৰ্ঘদিনৰ অভিজ্ঞতা আছে। গতিকে নৰ্মেল যিখিনি টিচাৰ ছিলেকশ্যনৰ কাৰণে আমি টেট পাতিছোঁ, আজি তেওঁলোকক আমি কিয় ৰিলেক্সেশ্যন দিয়াৰ কথা চৰকাৰে চিন্তা কৰিব নোৱাৰোঁ? এট দ্য ছেম টাইম কিছুমান শিক্ষকৰ পদ আমি ল'লোঁ, একেখন স্কুলৰ পৰা কিছুমান শিক্ষকৰ পদ আমি ড্ৰপ কৰি দিলোঁ, এইটো আইনৰ আওতাত ড্ৰপ হৈ গ'ল ছাৰ। গতিকে আৰু এককালীনভাৱে যিসকলে ইমান দীৰ্ঘদিন শিক্ষাখণ্ডৰ লগত জড়িত থাকি ছাৰ্ভিচ দিলে ছাৰ, তেওঁলোকে ৰিটায়াৰ্ড হৈ গ'ল। গতিকে মানৱীয় দৃষ্টিকোণৰ পৰা হ'লেও এককালীন এটা সাহায্য আমি চৰকাৰে দিব নোৱাৰোঁ নেকি ছাৰ? ইমান হিতাধিকাৰী আঁচনি চৰকাৰখনে প্ৰস্তুত কৰে। গতিকে এই দিশটো মই ভাবোঁ অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী মহোদয়ে মানৱীয় দৃষ্টিকোণৰ পৰা হ'লেও যিসকলে ভেঞ্চাৰ শিক্ষানুষ্ঠান আৰম্ভণিৰ পৰা কৰ্ম কৰি ইমান দিনে শিক্ষা কাৰ্য চলাই আহিছে, গতিকে তেওঁলোকক নতুনকৈ টেটৰ আওতাত নানি, তেওঁলোক ইতিমধ্যে ট্ৰেইনড অলৰেডি, গতিকে